হাই স্বাগতম জনাইছোঁ মোৰ চেনেলত আপোনালোকৰ সকলোৰে। আশা কৰোঁ মই আপোনালোকে সকলো ভালে আছে আৰু আল্লাই মোকো ভালেই ৰাখিছে বাৰু। আজি মই এটা বিউটি টিপছ মানে ঘৰতে কৰিব পৰা এটা ফেচ পেকৰ বিষয়ে জনাম, যিটো আপোনাৰ ঘৰত সকলোৱে কৰিব পাৰিব, ড্ৰাই স্কিন হওক বা অইলি স্কিন হওক। দেখিছেনে মই মুখখন ঘঁহি আছোঁ যে। প্ৰথমে মই অলপ গাখীৰ, কেঁচা গাখীৰ আৰু গোলাপ জলেৰে মুখখন আগতে মই অলপমান মাছাজ কৰি লৈছোঁ। 2 মিনিটমান মাছাজ কৰি ল'ব। গোলাপ জল আৰু কেঁচা গাখীৰ দি মই দি লৈছোঁ। এইটো মই দেখুওৱা নাই, মাত্ৰ কৈ দিছোঁ মুখেৰে। অলপমান কেঁচা গাখীৰ আৰু অলপ গোলাপ জল দি মুখখন অকণমান চাফা কৰি লৈছোঁ, অলপ ঘঁহি লৈছোঁ। মই মুখখন ধুই আহিলোঁ। মুখখন ধুই আহি শুকান কাপোৰে মুচি ল'লোঁ। মুচি পেলাই এইটো চাওক, ইয়াতে অলপমান মুলতানী মিটি আছে, অকণমান মৌজোল আছে আৰু অকণমান কেঁচা গাখীৰ লৈছোঁ, লগতে অকণমান মই গোলাবাৰী ল'ম। বেছি নহয়, অকণমান গোলাপ জল দিলেও হ'ব। আৰু যদি আপোনাৰ মুলতানী মিটি নাথাকে তেনেহ'লে আপুনি বেচন অকণমান দিব পাৰে, দি পেলাই লগাব পাৰে। বেচনো মুখৰ কাৰণে বহুত ভাল, স্কিনৰ কাৰণে বহুত ভাল। আৰু এইটো যদি আপোনালোকৰ ড্ৰাই স্কিন হয়, মৌজোল দি ল'ব। আৰু অইলি স্কিনতো আৰু নহ'লেও হয়, একো নাই। অইলি স্কিনৰ কাৰণে একো দিগদাৰ নাই। মোৰ ড্ৰাই হয়, তাৰ কাৰণে মই অকণমান ড্ৰাই নৰ্মেলতে পৰে আৰু অইলিটো নহয়েই। মই এইটো ভালকৈ মিহলাই লৈছোঁ, এতিয়া লগাম। লগাই ল'লোঁ, মুখত ভালকৈ লগাই ল'লোঁ, দেখিছে নহয়। এতিয়া মই 10 মিনিট থ'ম, তাৰপিছত ধুই দিম। মই বহুত বেছি সময় নাৰাখোঁ, কেলৈ মোৰ মুখখন টানি ধৰে। 15 মিনিটটো মই নাৰাখোঁৱেই, মাত্ৰ 10 মিনিট ৰাখিম। এতিয়া ঠাণ্ডাৰ দিন, 10 মিনিট ৰাখি পেলাই মই অকণমান কুহুমীয়া পানী দি ধুই দিম। মুখখন ধুই আহিলোঁ, মুখখন মুচিও ল'লোঁ মই। তেনেকুৱাকৈ আপোনাৰ ঘৰতো সদায় নহয়, সপ্তাহত 2 দিন বা 3 দিন ইউজ কৰিব পাৰে। গা ধুই আহিলোঁ, চাহ একাপ লৈ বহিছোঁ। আজি ৰাতিপুৱা মই পোলাও বনাইছিলোঁ। মই ব্ৰেকফাষ্টত নাস্তা পোলাও এতিয়া খাম। মই যে এটা কথা ক'বলৈ আপোনালোকৰ আগত ওলাইছোঁ। মোৰ মনটো আজি খুব ভাল, বহুত ফূৰ্তি মোৰ মনটো। কিয় জানেনে? মোৰ আজি কমেণ্ট এটা আহিছে, আজি অহা নাই কমেণ্টটো। এদিন না দুদিন হ'ল নেকি, মই চোৱাহে নাছিলোঁ। মই আজি দেখিছোঁ কমেণ্ট এটা আহিছে। কমেণ্টটো মই পঢ়ি মোৰ মনটো ইমান ভাল লাগিছে। মই নতুনকৈহে ভিডিঅ' বনাবলৈ ওলাইছোঁ। মই বহুত দিন বেছি হোৱাই নাই, নতুনকৈ ভিডিঅ' বনাই আছোঁ। মই জানো মোৰ ভিডিঅ'খিনি ইমান বেছি ভাল হোৱা নাই। আগলৈকে মই ভাল কৰিম বুলি মই আশা ৰাখিছোঁ। মই আৰু ভাল কৰিম। তাই আজি মোক ছাবস্ক্ৰাইবাৰ হয়। তাই মোক এটা কমেণ্ট দিছে, তাই ছাবস্ক্ৰাইবাৰ হয়। তাইৰ কমেণ্টটো পঢ়ি মোৰ বহুত মনটো ভাল লাগিছে আজি। তাইৰ কমেণ্টটো পঢ়ি মোৰ আজি ইমান ভাল লাগিছে মনটো। মই একো ভিডিঅ' মই কিবাকৈ নবনাওঁ দেই, মেকআপত নকৰোঁ। মই কেলৈ ঘৰত কাম কাজৰ মাজত মই ভিডিঅ' বনাওঁ। মই হাউচ ৱাইফ হয়। মই গোটেই ঘৰৰ কাম কাজৰ মাজত থুলমূলকৈ অকণকৈ মই আগবঢ়াই দিওঁ। বহুত বেছি সময় মই মোবাইলত পিটিকি থাকিব সময় নাই, মোৰ টাইমটো নাথাকে। তাৰ মাজত অকণ টাইম উলিয়াই পেলাই মই অকণমান ভিডিঅ' মানে আপলোড দি থাকোঁ। আজি মই কমেণ্টটো পঢ়ি পেলাই মোৰ ইমান ভাল লাগিছে। তাইক যে অন্তৰৰ পৰা মানে মোৰ তাইক ধন্যবাদ জনাবলৈ মই আজি বিচাৰিছোঁ। তাইক মই ধন্যবাদ দিছোঁ। তাইৰ কাৰণে আজি মনটো খুব ফূৰ্তি, বহুত ভাল লাগিছে। তাই ইউটিউবাৰে হয়, তাইক মই চিনি নাপাওঁ। তাইক মই এই ইউটিউবতে চিনাকি। তাইৰ কমেণ্টটো পঢ়ি মোক ইমান ভাল লাগিছে। তাইৰ নামটো কি আছিলে? অনামিকা বৰ্মন। মই কমেণ্টটো পঢ়িহে দেখিছোঁ তাইৰ নামটো অনামিকা বৰ্মন হয়। আৰু অনামিকা বৰ্মনৰ মই ধন্যবাদ জনাইছোঁ। তাই মোক আজি এটা কমেণ্ট দিছে। কমেণ্টটোৰ কাৰণে আজি মোৰ বহুত ফূৰ্তি মানে মই বহুত ভাল লাগিছে মনটো আজি। থেংক ইউ। বৰা চাউল অলপমান তিয়াইছোঁ, মিক্সাৰ জাৰত দিছোঁ। এইখিনি মিক্সাৰত দি পেলাই মই ঘৰতে বৰা চাউলৰ পিঠা বনাই খাম।
পিঠাগুড়িখিনি খুন্দি ল'লোঁ। তাৰপিছত নাৰিকল চুৰুকি ল'লোঁ, নাৰিকল আৰু চেনি মিহলাই ল'লোঁ। মই কেঁচা নাৰিকলেৰে পিঠাখিনি খাম, ভাজা নাৰিকল নিদিওঁ, কেঁচা নাৰিকলে আৰু চেনিয়ে মিহলাই ৰাখিছোঁ। এইফালে পিঠাগুড়িখিনি খুন্দি লৈছোঁ, চালি মেলি হ'ল, এতিয়া বনাম। এইটো চাওক, পিঠাকেইটা বনোৱা হ'ল। এইয়া পিঠা বনোৱা শেষে হ'ল, পিঠাকেইটা হ'ল। চাওক, এইটো চাওক পিঠা হ'ল, পিঠাকেইটা হৈ গ'ল। খাম এতিয়া।